হেল্ল' গাইছ, স্বাগত জনাইছোঁ মই নতুন এটা ব্লগলৈ। তো আজিও মানে যাই আছোঁ আমি শ্বুটিং হলোঁ। এইটো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দেখুৱা, আপোনালোকক মই যাওঁতে দেখাই যাম নে কি কয়। গাইছ, আমি এতিয়া বৰ্তমান তেল ভৰাবলৈ আহিছোঁ। তেল ডিপু হয়, আমি তেল ভৰাবলৈ আহিছোঁ। তো আপোনালোকে অলপমান ৰখি গাইছ, আমি মানে এইখন ফিল্ড বুলি ভাবিছিলোঁ, এইখন ফিল্ডত নহয়, মানে আমি হয়দি যাব লাগিব। তো দেখিছে নাই গোটাই পাহাৰে এইটো চাইডেও আৰু ইবাগেতো দেখিছে এইগিলা এই দূৰত পাহাৰ আছে। তো এতিয়া ৰঙা মাটি আৰু আমি পাহাৰৰ ৰাস্তাৰে গৈ আছোঁ। ক'ত বা হয় আমিতো ডেষ্টিনেশ্যনটো গম পোৱা নাই, মানে আমাক যোনে কৈছিল আৰু যায় নে হয় দিয়ে যায় গমটো নাপাওঁ। তো চাই থাকক, মই দেখুৱাই থাকিম আপোনালোকক অলপকৈ নে কি কয়। দিয়ক, অলপমান পিছত আপোনালোকক দেখুৱাই আছোঁ। কেনে এক্সপিৰিয়েঞ্চ তোমালোকৰ? ভালনে দে থাকা চাওঁ কি এইটো চাওক গাইছ, কি মজা সুন্দৰ পৰিৱেশ আৰু এনেই। তো আমি ভাবিছিলোঁ মানে এইটো ডেষ্টিনেশ্যনো নহয় মানে, আৰু আমি নেক্সট আৰু যাব লাগিব। তো চাই থাকক আমি দিবলৈ চেষ্টা কৰি আছোঁ। আমাৰ এইটো উঠি আছে আৰু এই পাহাৰটো চাওঁচোন পৰিলে এই নাম পৰিবি। গাইছ, আমি ইয়াতে উঠিবলৈ ওলাইছোঁ গাইছ। কৰি আছে মেকআপ, তো কিন্তু আমি নকৰোঁ, কাৰণ আমি মিষ্টেকৰ প্ৰডাক্ট। তো আমি এতিয়া মানে মেকআপ নুশুব আৰু মেকআপ কৰিলে কি হ'ব, কিন্তু জবৰদস্তি শুই দিব পাৰে গাইছ দেয়া যে হৈ যাব আৰু কিবা এটা। এইগিলা মানে কি শিলে এইগিলা আৰু এইগিলা জংঘল পাহাৰীয়া জেগা আৰু পাহাৰ মানে কাটি আৰু নোহোৱা কৰি পেলাইছে। আগতে ইয়াতে পাহাৰেই আছিল, আমি বাৰু সৰু থাকোঁতে। এতিয়া আৰু মানে সিমানো ডাঙৰ হোৱা নাই আৰু মানে মানুহৰ ঘৰ আছে সেনেকৈ ইয়াতে চাইছোঁ আমি। মানে এতিয়া যাই আছোঁ আৰু কি পাওঁ চাওঁ আৰু মই চাওঁছোঁ এতিয়া কি বঢ়িয়াটো নদী, বঢ়িয়া ভিউ আৰু সুন্দৰ পৰিৱেশ। ভাল লাগিল আহি কিনে ভাল লাগিছে বাৰু, কিন্তু গৰমটোৱে কি বা কৰে আমাৰ, আজি পাম ফটাই দিব যেন লাগিছে আৰু। ইয়াতে চাগে মাছ নাই, মাছ আছে মাছ আছে এইগিলা মাছো চাওঁ মই। এইখন চাইছোঁ মাউণ্ট এভাৰেষ্ট, এইখন মাজতে এখন তো গাইছ আপোনালোকে চাওক। প্ৰেমৰ বতৰা পাহাৰ কাটি আছে, সেইজন ব্যক্তি চালা জেচিবি দি কাটিব এৰি সি নিজে কাটি আছে। এই কষ্টৰ ফল,
তো মই মানে কি কৰোঁ মই এতিয়া মানে কি বুলি কয় মই শ্বুটিঙৰে ভিডিঅ' দি আছোঁ আপোনালোকে ভাবিব এই মানে শ্বুটিঙে কৰিব আহি থাকে মানে মই ইমান এটা ফুৰিব নাযাওঁ ন ফুৰিব গ'লে ভিডিঅ' এটা বনাই দিম আৰু কিন্তু আমি এনেই শ্বুটিঙত আহি থাকোঁ এই 3 দিন শ্বুটিঙত আহিলোঁ এই 3টা ভিডিঅ' দি দিলোঁ আজি আপোনালোকে এইটোও পাই যাব হয় সেইটোৱে কথা আৰু গাইছ আৰু চাই থাকক মই দেখুৱাই থাকিম আজি ঠাণ্ডা গাইছ চকলেটো আছে এতিয়া থৈ দিয়ক গাইছ আমি খাই আছোঁ তো গাইছ মানে কি আমাৰ বৰ্তমান মানে শ্বুটিংটো আৰম্ভ হ'ব আপোনালোকৰ মাজতে ক্লিপ এটা দেখুৱাই দিয়ে আমি মেকআপ চেকআপ কৰি ল'লোঁ মানে এটা ডেষ্টিনেশ্যন কমপ্লিট হ'ল তো আমি এতিয়া মানে ব্ৰেড চেড খাই ল'লোঁ ব্ৰেকফাষ্টটো কৰি ল'লোঁ কৰি লোৱাৰ পিছত নেক্সট টাইম ব্ৰেড খাই আছে মোৰ খোৱা হ'ল বাৰু এইবাৰ আমাৰ নেক্সট প্লেচ হ'ব আৰু খাবলৈ আহিছে গাইছ এটা শ্বুটিং চলি আছে আৰু আমাৰ শ্বুটিং চলি থাকিলে আপোনালোকক দেখুৱাই আছোঁ মানে আপোনালোকক ক্লিপটো শ্বুটিং চলি আছে গাইছ মানে আমাৰ শিকাই আছে আৰু করে কেনে লাগছি এ ওপি ভাই মজা লাগছি না ভাল কেসাই কিন্তু রোদটো আজি নাই না ভাল লাগছি আর রোদটো দিয়া হলে বেয়া লাগলো হয় কেনে মজা না দিনপুরে যাই লাগতো মাইডিং নি একবার দেয়া গাইস তো আপোনালোকক ভিডিওটো দেখুৱাই দেখিম আপোনালোকে ভিডিওটো চাই যদি ভাল পায় লাইক কমেন্ট এন্ড শেয়ার এন্ড সাবস্ক্রাইব কৰি দিব গাইস আৰু সকলো ভিডিওটো চাই দিব আৰু বহুত আছে প্লেস আপোনালোকক দেখুৱাই আছো গাইস তো গাইস ইয়াতে পানী ভৰাবলৈ আহিছিলোঁ মানে আপোনালোকে ইয়াৰ এটা ভিউটো চাই ল'ব বিৰাট ভাল লাগিছে আৰু গাইস কেমেৰাত নাহিব পাৰে কিন্তু মানে যোনটো ভাল লাগিছে নহয় কি আমি ফিল কৰিছো আপোনালোকে ফিলটো কৰিব লাগিছে গাইস চাওকচোন ভাই কি মজা ভিউ গৰু খাই আছে ইয়াতে আমাৰ ইয়াতে শ্বুটিং হ'ব পাৰে ৰিক্স ল'ব নোৱাৰে শ্বুটিং হ'লে আপোনালোকক দেখুৱাই দিম আৰু গাইস আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ মানে এটা ইমান ডাঙৰ ছাগলীৰ এটা ৰাম ছাগলী বুলি কয় নেকি আমাৰ ইভাগে আৰু ৰাম ছাগলী বুলিয়ে কয় আৰু চাওকচোন কি ডাঙৰ ছাগলী ৰাম ছাগল এটা খোলা জেগা আৰু দেখি পাহাৰে গাইছ বিহু নাচিবলৈ এতিয়া ওলাই কিনে মানে এটা ৰখি থাকিব লগা হৈছে মানে নাচনি আহিব কি কৰিম